ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ তৃতীয় পাঠ পৃথিৱীৰ গতি এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ লৈছোঁ। যিহেতু অলৰেডি আগৰ ভিডিঅ'টোত মই ইয়াৰ আলোচনাটো কৰিছোঁৱেই পাঠটোৰ, গতিকে মই এতিয়া প্ৰশ্নোত্তৰসমূহৰ দিবলৈ লৈছোঁ। তোমালোকে মন পুতি শুনিবা। 1 নম্বৰ প্ৰশ্ন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে? উত্তৰ, পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত 66.5 ডিগ্ৰী কোণ কৰি আছে। 66 ডিগ্ৰী আৰু হাফ, 66.5 ডিগ্ৰী। খ নম্বৰ প্ৰশ্ন, পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ, পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 6 ঘণ্টা লাগে। 6 ঘণ্টা সময় লাগে বুলি লিখিবা। সময় লাগে। গ, পোহৰ বৃত্ত কাক বোলা হয়? পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱা বাবে, প্ৰায় ঘূৰণীয়া, একেবাৰে পূৰা ঘূৰণীয়া নহয়, সম্পূৰ্ণ উপবৃত্তাকাৰ, সেইকাৰণে প্ৰায় ঘূৰণীয়া হোৱা বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতহে পৰে। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিম ফালৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু দিন হয়, আৰু বিপৰীত ফালত পোহৰ নপৰি ৰাতি হয়। এই ক্ষেত্ৰত পৃথিৱীখনৰ পোহৰ পৰা আৰু নপৰা অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয়। পিছৰ প্ৰশ্ন, বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে? উত্তৰ, 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। 2 নম্বৰ প্ৰশ্ন ক, আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজায়? উত্তৰ, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আহ্নিক গতি বোলে। আনহাতে পৃথিৱীয়ে নিজ কক্ষপথৰ এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন আৰু 6 ঘণ্টা সময় লাগে। এই গতিটোক বাৰ্ষিক গতি বোলে। খ প্ৰশ্ন, আহ্নিক গতিৰ ফলত পৃথিৱীৰ দিন ৰাতি কেনেকৈ হয় বুজাই লিখা। উত্তৰ, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে। পোহৰ পৰা অংশত দিন আৰু বিপৰীতে থকা পোহৰ নপৰা অংশত ৰাতি হয়। তাৰপাছত তোমালোকে এই চিত্ৰ 3টো আঁকি দিবা। যিটো ফালত পোহৰ পৰিছে সূৰ্যৰ, এইটো সূৰ্য বুলি ধৰা, টৰ্চৰ পোহৰ, তাতে পোহৰ হৈছে, আৰু যিটো ফালত নাই পৰা পোহৰ তাতে ৰাতি হৈছে। তাৰপিছত গ, অধিবৰ্ষ বুলিলে কি বুজায়? উত্তৰ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 365 দিন 6 ঘণ্টা সময় লাগে। যদিও গণনাৰ সুবিধাৰ বাবে 365 দিনত এবছৰ ধৰা হয়। অৰ্থাৎ প্ৰতি বছৰে আমি প্ৰায় 6 ঘণ্টা সময় বাদ দিওঁ। এই বাদ দিয়া 6 ঘণ্টা সময়খিনি 4 বছৰ লগ লাগি প্ৰায় 24 ঘণ্টা অৰ্থাৎ এদিন হয়। সেয়েহে প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এদিন বহাই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বহাই লোৱা হয় সেইটো বছৰটো অধিবৰ্ষ বোলা হয়। ঘ, কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য নিৰূপণ কৰা। উত্তৰ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কটক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে। এই অৱস্থাটোক কৰ্কট সংক্ৰান্তি বোলা হয়। আনহাতে পৃথিৱী আগবাঢ়ি গৈ থাকোঁতে 22 ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰক্ৰান্তিত লম্বভাৱে পৰে। ইয়াকে মকৰ সংক্ৰান্তি বোলে। 9 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা। উত্তৰ, পৃথিৱীৰ বাৰ্ষিক গতি নথকা হ'লে ধৰাপৃষ্ঠত বতৰৰ সাল সলনি নহ'লহেঁতেন, তেতিয়াহ'লে ঋতুৰ পৰিৱৰ্তনো নহ'লহেঁতেন। প্ৰথম পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা? পৃথিৱীয়ে যি পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটোকে পৃথিৱীৰ কক্ষপথ বোলা হয়। ইয়াতে যদি ছবি আঁকিবলৈ লাগে তেতিয়াহ'লে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা ছবিটো আঁকি দিবা। পৃথিৱী ঘূৰি থকা পথটো আঁকি দিবা।
এতিয়া আহা 3 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰবোৰত টিক মাৰ্ক দিয়া ৰাইট চিন দিয়া ক পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম হৈছে বাৰ্ষিক গতি এইটো নহয় দেই বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে 21 মাৰ্চত বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে বা পোনে পোনে পৰে আৰু 23 ছেপ্টেম্বৰতো পৰে পৃথিৱীৰ উপৰিভাগৰ ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ কি বাৰ্ষিক গতি অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল 366 দিন এদিন বঢ়াই দিয়া হয় অধিবৰ্ষ হোৱা বছৰটোত মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল 22 ডিচেম্বৰ খালী ঠাই পূৰণ কৰা পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে আৱৰ্তন বা আহ্নিক গতি বোলে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক কক্ষপথ বোলে শীত ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয় পৃথিৱীৰ সোঁমাজেৰে উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম মেৰুদণ্ড মকৰ ক্ৰান্তিৰ বৃত্তটো পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত কল্পনা কৰা হৈছে পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত 64 ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ থাকে এইখিনি আছিল আজি পাঠটোৰ প্ৰশ্নোত্তৰ তোমালোকে নিশ্চয় লাভৱান হৈছা পিছৰ ভিডিঅ'বোৰ চাই থাকিবা পৰৱৰ্তী পাঠৰ আলোচনা তাত কৰা হ'ব ধন্যবাদ আজিলৈ আহিছোঁ